2025 চনৰ 30 মে' উভতি চাওঁ ইতিহাসত আজিৰ দিনটো। পৰেশ ৰাৱালৰ জন্মদিন 1955 চনৰ 30 মে'ত মুম্বাইত জন্ম হৈছিল বৰ্তমান ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ অধ্যক্ষ। 240খনতকৈ অধিক ভিন্ন স্বাদৰ ছবিত অভিনয় কৰি নিজৰ এক সুকীয়া পৰিচয় গঢ়ি তোলা পদ্মশ্ৰীৰে সন্মানিত জনপ্ৰিয় অভিনেতা আৰু চলচ্চিত্ৰ প্ৰযোজকজনৰ জোৱান অৱ আৰ্কক মৃত্যুদণ্ড। 1431 চনৰ 30 মে'ত 19 বছৰ বয়সত এংলো ফ্ৰেঞ্চ সাম্ৰাজ্যৰ ৰৱেনত ফৰাচী ইতিহাস আৰু ধৰ্মীয় পৰম্পৰাৰ সন্মানীয় ব্যক্তি হিচাপে পৰিগণিত জোৱান অৱ আৰ্কক ব্ৰিটিছ নিয়ন্ত্ৰিত ফৰাচী ন্যায়াধিকৰণে দোষী সাব্যস্ত কৰি মৃত্যুদণ্ড দিয়ে। মৃত্যুদণ্ড কাৰ্যকৰী কৰাৰ 25 বছৰ পিছত পুনৰ বিচাৰত তেওঁক নিৰ্দোষ ঘোষণা কৰা হৈছিল। ভল্টেয়াৰৰ মৃত্যু 1778 চনৰ 30 মে'ত 83 বছৰ বয়সত পেৰিছত মৃত্যু হৈছিল বাক স্বাধীনতা, ধৰ্মৰ স্বাধীনতা আৰু গীৰ্জাৰ সৈতে ৰাষ্ট্ৰৰ পৃথকীকৰণৰ অন্যতম প্ৰবক্তা প্ৰসিদ্ধ ফৰাচী লেখক আৰু দাৰ্শনিকজনৰ। ভোলানাথ বৰুৱাৰ মৃত্যু 1923 চনৰ 30 মে'ত 73 বছৰ বয়সত কলকাতাত মৃত্যু হৈছিল যোৰহাটৰ প্ৰিন্স অৱ ৱেলছ ইনষ্টিটিউটকে ধৰি দেশৰ বহু শিক্ষা প্ৰতিষ্ঠান আৰু ভাষা সাহিত্যৰ উন্নতিৰ হকে বৃহৎ বৰঙণি আগবঢ়োৱা সাউদ ভোলানাথ বৰুৱা নামেৰে পৰিচিত সফল আৰু প্ৰতিষ্ঠিত উদ্যোগী ব্যৱসায়ীজনৰ। গোৱাক পূৰ্ণাংগ ৰাজ্যৰ স্বীকৃতি 1987 চনৰ 30 মে'ত ভাৰতৰ দক্ষিণ পশ্চিম উপকূলৰ পূৰ্বৰ কেন্দ্ৰীয় শাসিত অঞ্চল গোৱা ভাৰতৰ পঞ্চবিংশ পূৰ্ণাংগ ৰাজ্য হিচাপে স্বীকৃত হয়। 1961 চনৰ 19 ডিচেম্বৰত ভাৰতীয় সেনাই অপাৰেশ্যন বিজয় অভিযান চলাই পৰ্তুগীজ ঔপনিৱেশিক অঞ্চলটো ভাৰতবৰ্ষত অন্তৰ্ভুক্ত কৰিছিল। প্ৰধানমন্ত্ৰী মোদীৰ দ্বিতীয়টো কাৰ্যকালৰ শপত গ্ৰহণ 2019 চনৰ 30 মে'ত ভাৰতীয় জনতা পাৰ্টীৰ সংসদীয় নেতা নৰেন্দ্ৰ মোদীয়ে দ্বিতীয়টো কাৰ্যকালৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। এই অনুষ্ঠানত প্ৰথমবাৰৰ বাবে বিমষ্টেকৰ সকলো দেশৰ মুৰব্বীয়ে অংশগ্ৰহণ কৰিছিল। চাংসাৰীত ৰাষ্ট্ৰীয় ঔষধ শিক্ষা প্ৰতিষ্ঠান স্থাপন 2015 চনৰ 30 মে'ত গুৱাহাটীৰ সমীপৱৰ্তী চাংসাৰীত ৰাষ্ট্ৰীয় ভেষজ বিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানৰ স্থায়ী চৌহদৰ আধাৰশিলা স্থাপন কৰা হৈছিল। ভাৰত চৰকাৰৰ অধীনৰ এই প্ৰতিষ্ঠানটোৰ স্থাপন উত্তৰ পূৰ্বাঞ্চলত শিক্ষা আৰু গৱেষণা আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চিহ্নিত হয়। বিশ্বনাথন আনন্দ পঞ্চমবাৰৰ বাবে বিশ্ব দবা চেম্পিয়ন 2012 চনৰ 30 মে'ত দবা গ্ৰেণ্ডমাষ্টাৰ বিশ্বনাথন আনন্দে পঞ্চমবাৰৰ বাবে বিশ্ব দবা চেম্পিয়নশ্বিপৰ খিতাপ অৰ্জন কৰে। 12খন খেলৰ মেচখন ড্ৰত সমাপ্ত হোৱাৰ পাছত ৰেপিড টাইব্ৰেকাৰত বৰিছ গেলফাণ্ডক পৰাস্ত কৰি একেৰাহে চতুৰ্থবাৰৰ বাবে বিশ্ব চেম্পিয়নৰ খ্যাতি অৰ্জন কৰে। প্ৰথম হিন্দী বাতৰি কাকত উদন্ত মাৰ্টাণ্ড প্ৰকাশ 1826 চনৰ 30 মে'ত কলিকতাত প্ৰকাশ পাইছিল হিন্দী ভাষাৰ প্ৰথমখন বাতৰি কাকত উদন্ত মাৰ্টাণ্ড। পণ্ডিত যুগল কিশোৰ শুক্লাই প্ৰকাশ আৰু সম্পাদনা কৰা এই সাপ্তাহিক কাকতখনৰ প্ৰকাশৰ দিনটো হিন্দী সাংবাদিকতা দিৱস হিচাপে পালন কৰা হয়। দোষী সাব্যস্ত ৰাষ্ট্ৰপতি ট্ৰাম্প 2024 চনৰ 30 মে'ত নিউয়ৰ্কৰ জুৰিয়ে ডনাল্ড ট্ৰাম্পক ষ্টৰ্মি ডেনিয়েলছ নামেৰে পৰিচিত প্ৰাপ্তবয়স্ক ছবিৰ অভিনেত্ৰী ষ্টেফানি ক্লিফৰ্ডক দিয়া হাছ মানি পে'মেণ্টৰ ৰেকৰ্ড ভুৱা কৰাৰ অপৰাধত দোষী সাব্যস্ত কৰে। কোনো অপৰাধৰ বাবে দোষী সাব্যস্ত হোৱা তেওঁ প্ৰথম আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে পৰিগণিত হয়। লিংকন মেমৰিয়েল মুকলি 1922 চনৰ 30 মে'ত ৱাশ্বিংটন ডিচিত আমেৰিকাৰ ষষ্ঠদশ ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনৰ স্মৃতিসৌধ লিংকন মেমৰিয়েল আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। স্থপতিবিদ হেনৰী বেকৰে ডিজাইন কৰা এই স্মৃতিসৌধৰ উদ্বোধনী অনুষ্ঠানত প্ৰায় 50,000 লোকে অংশগ্ৰহণ কৰিছিল। নাটোৰ সদস্য হ'ল স্পেইন 1982 চনৰ 30 মে'ত স্পেইন নাটোৰ ষষ্ঠদশ সদস্য হিচাপে পৰিগণিত হয়। আমেৰিকা আৰু ছোভিয়েট ইউনিয়নৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ সময়ত স্পেইনৰ নাটোত প্ৰৱেশ দেশখনৰ বৈদেশিক নীতি আৰু পশ্চিম ইউৰোপৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত এক কৌশলগত পদক্ষেপ হিচাপে চিহ্নিত হয়। প্ৰথম বাল্কন যুদ্ধৰ আনুষ্ঠানিক অন্ত 1913 চনৰ 30 মে'ত লণ্ডন চুক্তি স্বাক্ষৰৰ জৰিয়তে প্ৰথম বাল্কন যুদ্ধৰ আনুষ্ঠানিক অন্ত পৰে। ইয়াৰ ফলত বাল্কন লীগৰ বুলগেৰিয়া, ছাৰ্বিয়া, গ্ৰীচ আৰু মণ্টেনেগ্ৰোৱে অটোমান সাম্ৰাজ্যৰ পৰা ইউৰোপীয় ভূখণ্ড লাভ কৰে আৰু আলবেনিয়াক স্বাধীন ৰাষ্ট্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰে। প্ৰথম ইণ্ডিয়ানাপলিছ অটোমোবাইল ৰেচ 1911 চনৰ 30 মে'ত প্ৰথমবাৰলৈ অনুষ্ঠিত হৈছিল বিখ্যাত মটৰ স্পৰ্টছ ইণ্ডিয়ানাপলিছ 500 অটোমোবাইল ৰেচ। প্ৰায় 80,000 দৰ্শকৰ উপস্থিতিত অনুষ্ঠিত এই প্ৰতিযোগিতাত
ৰে হাৰণে জয়লাভ কৰে আৰু ইণ্ডিয়ানাপলিছ মটৰ স্পীডৱেক প্ৰিমিয়াৰ ৰেচিং ভেনু হিচাপে প্ৰতিষ্ঠা কৰে। ইনফৰমেশ্যন ডেস্ক, দেশ টুডে।